আছে না মই পন্তা ভাত খালো ৰ'ব কি খাই মাংস দি ভাত খাইছা মই যাইছো ৰ কালো কথা পাতিছা নহয় ৰ'বা কাষত এটা কুকুৰ আছে কুকুৰটো চোৱা চেলকিছে সেইগিলা বাদ দে মোৰ ছাগলটো খবৰ কেনে এতিয়া পাল চাল যিদিনা পাল খুৱাই আনিছিলোঁ যিদিনাখনে ৰঞ্জিতৰ তাৰ পৰা ভেন চেন দিলে ক'বা কালো কথা পাতিছা ভাৰতৰ ভিতৰত প্ৰথম ধনী আম্বানী ছাৰ মোক এটা চাকৰিৰ কাৰণে নেদাকা নকাকা কি দিছো ফোনটো কাটি ল'ৰা ভাই মই তোক কিন্তু চাকৰি দিব পাৰিম তই এনি টাইম টাকাৰ ওপৰতে ঘূৰি থাকিব লাগিব বস্তা টাকা হেৰি থাকিব লাগিব তই ইমান পইচা ক'ত পাবি কি কাম নহওক মোক খালি টাকাৰ ওপৰত ঘুমি থাকিব লাগে মোক পইচা লাগে খালি হ'ব দে মই কালি মুম্বাইত যাম মোৰ লগত ওলবি তই 7টা বজাতে ওলবি দে মই যাওঁ এতিয়া যা মোক কালি ওলবি দে আম্বানীৰ লগত থাকে আমাৰ ঠানি নহয় আম্বানীৰ লগত থাকে আমি যাওঁ এতিয়া আমাৰ দেৰি হৈছে